ধন্যবাদ পুনৰবাৰ মোক সময় দিয়াৰ বাবে। মোৰ কবিতাৰ শিৰোনাম আছিল সিদিনাৰ কথা। দুপৰ নিশা অলপ দূৰত শুনা পাইছোঁ ভয়ংকৰ এটা শব্দ। শুই শুই ভাবিছোঁ সিদিনাৰ কথা, যিদিনা বোমা বাৰুদে নিশেষ কৰিছিল হেজাৰ ডেকা হেজাৰ গাভৰুৰ সপোনক চাৰখাৰ। সেই মুহূৰ্তত মানুহখিনিক অলপ সান্তনা দিবলৈ মূৰত হাত বুলাই কৈছিলোঁ, দুখ নকৰিব, বেয়া নাপাব, আজি মই সংকল্পবদ্ধ। শান্তিৰ বাৰ্তালৈ গোটেই বিশ্বত ঘূৰি ফুৰিম, দৰিম কাৰোবাৰ বৰিত লাগিলে, দৰিম লাগিলে কাৰোবাক সাৱটি। কথা দিছোঁ আজিৰ পৰা পৃথিৱীত শান্তি আহিব, নহয় আৰু দুনাই বোমা বিস্ফোৰণ, নহয় আৰু যুদ্ধ সন্ত্ৰাসবাদৰ মিছা আস্ফালন। কথাখিনিৰ শেষ নহওঁতেই আকৌ লাগিল শত্ৰু সেনাৰ মাজত তুমুল সংঘৰ্ষ, বোমা বিস্ফোৰণ। মই মাথো নীৰৱ দৰ্শক ৰূপে চাই থাকিলোঁ জীৱ শ্ৰেষ্ঠক মানুহে কৰা এই ধ্বংসলীলা, য'ত শ শ নিষ্পাপ শিশুৱে হেৰুৱাইছে প্ৰাণ, ক'ৰবাত চিঞৰিছে নিসহায় তিৰোতাই। মানুহখিনিৰ মুখলৈ চাই বৰ লজ্জিত হৈছোঁ মই। অলপ আগতে কোৱা কথাখিনি সোঁৱৰি দূষিত হৈছোঁ মই। কথা দিছোঁ আজিৰ পৰা পৃথিৱীত শান্তি আহিব, নহয় আৰু দুনাই বোমা বিস্ফোৰণ, নহয় আৰু যুদ্ধ সন্ত্ৰাসবাদৰ দৰে মিছা আস্ফালন। ধন্যবাদ।